মানে তেলৰ দাম 100 টকা সেইকাৰণে এনেকৈ আহি আছোঁ আমি মানে 100 টকাৰ কাৰণে আমি চিষ্টেমটো এনেকুৱা কৰি লৈছোঁ আপোনালোকে যদি বিচাৰে আপোনালোকৰ যদি ইচ্ছা আছে তেতিয়া এনেকুৱা কৰি ল'ব পাৰে তুমি দালে দালে তুমি পাতে পাতে তুমি ফুল ফুল খুবা খুবা তুমি হিতি হিত নিহালি তাপ তুমি নয় নয় তুমি পা नमस्ते नमस्कार अस्सलाम वालेकुम वेलकम बैक टू माय यूट्यूब चैनल तो আজি গৈ আছোঁ মানে কোনো স্পেচিয়েল নাই স্পেচিয়েল কেনেকুৱা হ'ব পাৰে যদি যাই থাকোঁতে কিবা ক'ৰবাত কিবা দেখোঁ বা কিবা পাওঁ গতিকে সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া গৈ আছোঁ কলাইগাঁৱত গতিকে আপোনালোকে মোৰ লগত থাকক আহি পালোঁ এতিয়া কলাইগাঁও এয়া মোৰ লগত আছে ধন আৰু এয়া আছে ৰবি বাইক চলাই আছে তিনিটা উঠি আছোঁ বাৰু বেয়া চেয়া নাপাব নিশা নিশা তৰালি ৰেখতে গুণাগত কিন্তু মন চলে যদি আহা তুমি কাষৰলে তাতে ৰৈ যাওঁ শেষলে নিশা নিশা তৰালি ৰেখতে গুণাগত কিন্তু মন চলে যদি আহা তুমি কাষৰলে তাতে ৰৈ যাওঁ শেষলে বেলেগ নৰ কি দেখুৱাম এতিয়া মানে কি আজি দিনটোত য'ত যি ক'ত কি কৰি আছোঁ গোটেইখিনি আপোনালোকক দেখুৱাম মানে দিনটো কি কৰি থাকোঁ মই সেইখিনি আৰু বেলেগ ভিডিঅ' দিব লগা একো নাই গতিকে ব্লগকে কৰি আছোঁ ইটো সিটো আৰু এতিয়া আহি পালোঁ ৰেকিবৰ দোকানত গতিকে ৰেকিবৰ দোকানখন দেখুৱাব পাৰ নেকি নতুনকৈ দোকানখন দিছেহি এইখিনিতে কথা এটা কওঁ মই আহিলোঁ এই ৰেকিবৰ দোকানত আৰু খুব ভাল লাগিছে দোকানখন আহি ইয়াৰ আৰু ঠাইডোখৰো বৰ ধুনীয়া একদম মুকলমুৱা ঠাই আৰু ধুনীয়া ঠাই দিয়ে দোকানখন দিছে আৰু কথাটো হ'ল এতিয়া ইয়াত এইবিলাক দেখিছে আপোনালোকে পিছফালে বিভিন্ন ধৰণৰ গাড়ীৰ মানে টিউব টায়াৰ হওক চব আছে আৰু অল এভৰিথিং আপোনালোকে পাব ইয়াতে মানে যদি আপোনালোকে কোনোবাই নতুনকৈ মানে গেৰেজ দোকান এনেকুৱা গাড়ীৰ দোকান দিব খুজি আছে গতিকে গেৰেজ তেতিয়াহ'লে আপোনালোকে ইয়াৰ লগত কণ্টেক্ট কৰিব পাৰিব হ'লচেল ৰেটত পাব একদম কম ৰেটত পাব আৰু মালো বৰ ধুনীয়া মাল আৰু গতিকে আপোনালোকে কণ্টেক্ট কৰিব নাম্বাৰটো ডেছক্ৰিপশ্যনত থাকিব আমাৰ কলাইগাঁৱত যদি কোনোবা আছে কণ্টেক্ট কৰিব পাৰে আৰু দূৰৰ যদি কোনোবা আছে আহি কণ্টেক্ট কৰিব পাৰে যদি ভিডিঅ' চাই আছে নাম্বাৰ ডেছক্ৰিপশ্যনত থাকিব আপোনালোকে একদম মই ক'লোঁ কি দাম কিমান কি দামৰ নাজানো কিন্তু একদম হ'লচেল ৰেটত একদম কম দামত পাব আৰু ধুনীয়া বস্তু পাব আৰু কথাটো হ'ল এইটোৱে যদি কাৰোবাৰ মানে এনেকুৱা দোকান কৰিব মানে গাড়ীৰ হওক মানে এই টিউব টায়াৰ দোকান কৰিব মন আছে বা ইচ্ছা আছে তেতিয়াহ'লে আপোনালোকে ইয়াৰ লগত যোগাযোগ কৰিব পাৰে নাম্বাৰ ডেছক্ৰিপশ্যনত থাকিব বুলি কৈছোঁ আৰু একদম হ'লচেল ৰেটত পাব একদম কম ৰেটত পাব আপোনালোকে সেইখিনি ক'লোঁ যদি আপোনালোক ওচৰত কলাইগাঁৱতে হওক বা আৰু কোনোবা দূৰণি যদি এনেকুৱা বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে এইখিনিয়ে ক'লোঁ ধন্যবাদ নিশা নিশা তৰালি ৰেখতে গুণাগত কিন্তু মন চলে যদি আহা তুমি কাষৰলে তাতে ৰৈ যাওঁ শেষলে নিশা নিশা তৰালি ৰেখতে গুণাগত কিন্তু মন চলে এতিয়া আছোঁ মানে কি হঠাৎ ঠাইবিলাক আহি আছোঁ চেঞ্জ কৰি আছোঁ মানে এতিয়া হ'ল আমাৰ যিটো গৰীয়া মৰীয়া দেখি ছাত্ৰ সন্থাৰ আমাৰ প্ৰতিষ্ঠা দিৱস প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস তাৰে মানে ৰিহাৰ্চেল হৈ আছে গীতৰ তাতে আহিছোঁ এবাৰ এই কেন্দুকলা ভৱনত কলাইগাঁৱৰ অকণমান দেখুৱাম আপোনালোকক ৰিহাৰ্চেলখিনি অকণমান দেখুৱাম তো আপোনালোকে দেখা পালে অকণমান যিহেতু গৰীয়া মৰীয়া দেখি ছাত্ৰ সন্থাৰ ৰিহাৰ্চেল চলি আছে আৰু 3-4 মাৰ্চত তেওঁলোকৰ প্ৰগ্ৰেম আছে প্ৰতিষ্ঠা দিৱস গতিকে আজি যিহেতু কলাইগাঁৱলৈ ওলাই আহিছিলোঁ ব্লগ কৰিম বুলি পাই গ'লোঁ কিবা এটা ভাল বস্তু গতিকে আপোনালোকক দেখুৱালোঁ আৰু ভিতৰত ৰিহাৰ্চেল চলি আছে গতিকে ইমানখিনি দেখুৱাব নোৱাৰি আৰু যদি পাৰোঁ
কিবা ভাল ভাল কিবা দিবলৈ চেষ্টা কৰিম। এতিয়া ৰিহাৰ্চেল ভিডিঅ'ত চলি আছে, গতিকে তাতে বেছি ভিডিঅ' কৰিব নোৱাৰোঁ, অকণমান ভিডিঅ' কৰি আহিলোঁ। গতিকে এতিয়া ইয়াৰ পৰা যাম আৰু বেলেগ কিবা দেখাব নেকি চাম। আপোনালোকে ক'ব চিষ্টেমটো কেনেকুৱা হৈছে, মানে তেলৰ দাম 100 টকা, সেইকাৰণে এনেকৈ আহি আছোঁ আমি। মানে 100 টকাৰ কাৰণে আমি চিষ্টেমটো এনেকুৱা কৰি লৈছোঁ। আপোনালোকে যদি বিচাৰে, আপোনালোকৰ যদি ইচ্ছা আছে, তেতিয়া এনেকুৱা কৰি ল'ব পাৰে কথাটো। You guys silly? I'm still gonna send it. এতিয়া আচল কথাটো হ'ল কি জানেনে, গাড়ীখন ঠেলি লৈ আহিছিলোঁ, কাৰণটো হ'ল তেল খাই গৈছিল আৰু তেল ভৰাব পইচা নাছিল, সেইকাৰণে ঠেলি লৈ আহিছোঁ। এতিয়া হ'ল ৰ'দ পৰিছে অলপ, এইখন গাড়ী যে বহি আছোঁ মোৰ নহয়, মোৰ গাড়ী নহয়। গতিকে এইখিনিয়ে ভিডিঅ'টো ভাল পাইছেনে আপোনালোকে জনাব। আৰু কিবা কিবি আছে আপোনালোকে চাই থাকিব পাৰিব। এতিয়া মানে গাড়ীত বহি অলপ ভাল লগাকৈ ভিডিঅ'টো কৰিছোঁ, অলপ জেগা ভিডিঅ'টো ভাল লাগক, সেইটো কাৰণে অলপ গাড়ীত বহি ভিডিঅ'টো কৰিছোঁ। আৰু গাড়ীখন হ'ল ইয়াৰ, দেখা দি একবাৰ, দেখা দি আই দি ইয়াৰ গাড়ী। অঁ, গতিকে ক'ৰবাত যাব, মই নাযাওঁ আকৌ। গতিকে কেতিয়াবা যাম একেবাৰে লং ড্ৰাইভ কৰিব নেকি, লং ড্ৰাইভত যাম কেতিয়াবা নেকি, কি চেণ্টাৰ ফুড, এইটো চেণ্টাৰ ফুড, এই বাপ কি ৰ'দ গৈছে, চেণ্টাৰ ফুড দিছে মোক। এইটো চেণ্টাৰ ফুড নহয় আকৌ, চেণ্টাৰ ফ্ৰেছ। এইটো খাম পিছত খাম, এতিয়া মানে কিবা এটা খাই আছোঁ জানে। গতিকে গাড়ীত চাবি নাই, গতিকে চাই থাকোঁ আৰু কিবা কিবি। এতিয়া এতিয়া কথাটো হ'ল, এই গাড়ীখন থকা সময়খিনি অলপ ব্লগ শ্লগ কৰি থাকোঁ আৰু নে কি। গাড়ী চাবি বিচাৰি পোৱা নাই তাৰমানে, ক'ত বা গাড়ী চাবি থলা। কি গৰম লাগছে হামচা না, গম নাপাওঁ। এইখন আমাৰ কলেগাঁও কলেজ, সকলোৰে চিনাকি, মানে আমাৰ ওচৰৰখিনি সকলোৱে চিনি পায়। আৰু ময়ো পঢ়িছিলোঁ এইখনতে, ইয়াৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি গৈছোঁ। চুলিৰ অৱস্থা, মুখৰ অৱস্থা আপোনালোকে দেখিছে নহয়, একদম ধূলি, মানে কি কৰিব উপায় নাই। এতিয়া আহি পালোঁ ঘৰ। বিশেষ আজি একো কাম নাছিল, কিবা কিবি সৰু সুৰা কাম কেইটামান আছিল, কৰিলোঁ। আৰু এতিয়া ব্লগটো শেষ হোৱা নাই, আৰু অকণমান আছে, আৰু কিবা কিবি কিছুমান দেখুৱাম আপোনালোকক, তাৰপিছত ব্লগটো এণ্ড কৰিম। এতিয়া মানে কি গা পা ধুই লওঁ, দেখিছে নহয়, গা ধুওঁ, ভাত পানী খাই কেনে আপোনালোকক আকৌ দেখুৱাই আছোঁ। 2 hours later. আমি আহি আছোঁ টংলা, এয়া বলত আছে, আমি আহিছোঁ টংলাত এটা মজা চাই হওক এই শুকান পৃথিৱী তুমি আহিলে যি পাল হ'ব, কলা দহৰো তোমালে চাই আঁতৰিব। কত ৰাতি অকলে অকলে পাৰ হ'ল ভাবি তোমাক নীৰৱে, কত সপোনৰে ধাৰ বুকুতে বৈ যায় ভাঙি বেঠাৰে। আমি আহি পাই গ'লোঁ টংলা। এতিয়া মানে আৰু বাকী আছে যাবলৈ, কিবা এটা বিশেষ খাবৰ কাৰণে আহি আছোঁ। এইখন হ'ল পাহাৰীয়া কলেজ। তুমি দালে দালে তুমি তো আমি ইয়াতে এখন টংলা আহি পালোঁ। টংলা আহি পাই কেনে আমি ইয়াত খোজকাঢ় খাব ৰখিলোঁ ইয়াতে। তো টংলাত আহি যদি এইটো নকৰোঁ কেনেকৈ হ'ব। টংলাত আহি যদি এই স্কুলৰ সন্মুখত হায়াৰ ছেকেণ্ডেৰী সময়ত যদি আমি খোজকাঢ় নাখাওঁ, তেতিয়াহ'লে টংলাত অহাৰ কোনো অৰ্থই নাই। তো ইয়াতে খালোঁ। ফুচকা খাই থাকোঁতে ফুচকা বেচা দাদাজনে সুধিছিল কিবা ভিডিঅ' কৰি আছে নেকি। আমি ক'লোঁ অঁ। তেতিয়া দাদাই সুধিলে চেনেলটোৰ নামটো কি, ক্ৰিয়েটিভ কলাইগাঁও। আৰু তাৰপিছত এনেকৈ চেনেলটো উলিয়ালোঁ। তাৰপিছত এনেকৈ ছাবস্ক্ৰাইব কৰিলোঁ।
তাৰপিছত বেল আইকনটো ক্লিক কৰিলোঁ গতিকে আপোনালোকে এইখিনি কৰি দিব প্লিজ 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 আমি ফুচকা পাপড় চাপড় চব খালোঁ ইয়াতে দাদাৰ দোকানত আৰু দাদাই মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰিছে আৰু মানে কি আহিলোঁ কাৰণে দাদাই ভিডিঅ' কেইটামান ভাল পালে তো চেনেলটোৰ নাম খুজিলে আমি চেনেলটোৰ নামটো ক'লোঁ আৰু कुछ बोल लीजिए भैया चैनल को सब्सक्राइब कीजिए सब्सक्राइब कीजिए ठीक है थैंक यू भैया मिलेंगे फिर ठीक है ठीक এই শুকান পৃথিৱী তুমি আহিলে জীপাল হ'ব কলা ডাৱৰো তোমালে চাই আঁতৰিব কত ৰাতি অকলে অকলে পাৰ হ'ল ভাবি তোমাক নীৰৱে কত সপোনৰে ধাৰ বুকুতে বৈ যায় ভাঙি হিম বেথাৰে তুমি ডালে ডালে তুমি পাতে পাতে তুমি ফুল ফুল বাক বাক তুমি শীতি শীতি নিহাল 2 hours later. এতিয়া টংলাত আছোঁ বজাৰ গধূলি হৈ গ'ল বহুত ৰাতি হৈ গ'ল এতিয়া কিবা কাপোৰ কিনিম বুলি ভাবিছোঁ ঘৰত যাম আৰু আমি হেৰি কাপোৰ চাপোৰ কিনিলোঁ কিনি ৰেডি একদম এতিয়া সিহঁতৰ কিবা কিনি খাই কেনে এতিয়া ঘৰলৈ আমি যাম বহুত ৰাতি হ'ল এতিয়া পিছে আৰু নাথাকোঁ ঠাণ্ডাও লাগিছে এই শুকান পৃথিৱী তুমি আহিলে জীপাল হ'ব কলা ডাৱৰো তোমালে চাই আঁতৰিব কত ৰাতি অকলে অকলে পাৰ হ'ল ভাবি তোমাক নীৰৱে কত সপোনৰে ধাৰ বুকুতে বৈ যায় ভাঙি হিম বেথাৰে তুমি ডালে ডালে তুমি পাতে পাতে তুমি ফুল ফুল ফুবা গুড মৰ্ণিং সুপ্ৰভাত মানে এতিয়া আৰু গুড মৰ্ণিং দিলে নিমিলে কাৰণ 9টা বাজিল দিনৰ গতিকে মৰ্ণিং হৈ আছে তথাপি নিমিলে আৰু এতিয়া কথাটো হ'ল যোৱাকালি যিহেতু ব্লগ এটা কৰি আছিলোঁ ৰাতি হ'ল কাৰণে আৰু ব্লগটো আজি নেক্সট ডে আজি পিছদিনাখন আৰু পিকচাৰ কোৱালিটি বহুত বেয়া আৰু ৰাতি ব্লগটো এণ্ড নকৰিলোঁ এতিয়া ব্লগটো এণ্ড কৰিম যোৱাকালি কৰিম আকৌ আজি ব্লগো পাব আপোনালোকে এতিয়া কৰি থাকিম গতিকে ক'ত গৈছোঁ কি কৰিছোঁ কি নকৰিছোঁ গোটেই মানে মই যোনটো কি কৰোঁ কি নকৰোঁ সেইখিনিৰ ওপৰতে মানে এটা ইণ্টাৰেষ্টিং ব্লগ তাৰ ওপৰতে ভাল ভাল ব্লগ কৰা আনিব চেষ্টা কৰিম গতিকে সেনেকৈ আপোনালোকৰ মৰমৰ আশীৰ্বাদ দি গতিকে সেইখিনি দেখাইছোঁ আপোনালোকক যদি সঁচাকৈ ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু যদি নতুন তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি কোনোবা নতুন মোৰ চেনেলটো একদম মানে ছাবস্ক্ৰাইব কৰিব নাপাৰিব প্লিজ আৰু জনা আগতে ছাবস্ক্ৰাইব কৰিছে যেতিয়া কোনো থেংক ইউ ছ' মাছ ছাবস্ক্ৰাইবটো লাগে বহুত মানে কি ক'ম আৰু বহুত কমি আছে 1K সোনকালে কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰক প্লিজ আৰু লগতে বেল আইকনটো ক্লিক কৰিব তেতিয়াহ'লে মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে মাজে মাজে এতিয়া ভিডিঅ' দিম যদি আহিব বুলি কয় মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে পাই যাব এইখিনি আছিল কিন্তু চেনেলটো মই সঁচাকৈ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰক প্লিজ আৰু 1K সোনকালে কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰক প্লিজ লগ পাম এইটো নতুন ভিডিঅ'ত নতুন ঠাইত আজিলৈ ইমানেই বাহ এই শুকান পৃথিৱী